এতিয়া নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে যিহেতু বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা এইটো যে মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ভগৱানৰ লীলা মাহাত্ম্যক প্ৰকাশক এক শ্ৰেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীত ৰচনা কৰে এই গীতবোৰকে বৰগীত আখ্যা দিয়া হয় চমুকৈ আহিব পাৰে যে বৰগীত কাক বোলে তেতিয়া তোমালোকে এনেদৰে লিখিলেই হ'ল আৰু বৰগীতৰ কেতবোৰ সুকীয়া লক্ষণ আছে যাৰ বাবে এই গীত আনৰ গীতৰ পৰা পৃথক বৰগীতৰ তেনে 4টা লক্ষণ হৈছে বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় ৰাগ বৰগীত কৃত্ৰিম বৰ্জাৱলী ভাষাত ৰচিত মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহে বৰগীত আখ্যা দিয়া হয় ভক্তিৰস প্ৰকাশক বৰগীতবোৰ দাস্য সহ্য বাৎসল্য আৰু শান্ত ৰসৰো প্ৰকাশ ঘটিছে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহিবই মানে মই কওঁ যে এইটো চাবাই তোমালোকে বহুত ইম্পৰ্টেণ্ট নেক্সট মই যে কৈছিলোঁ যে আধুনিক ৰূপ আহিব পাৰে সেই তলত দিয়া শব্দকেইটা আধুনিক ৰূপ যেনে এইকেইটা হৈছে যে নাপাৱন্ত নোৱাৰে কেনেকৈ ভৈলো হলো তুমিহে জনেৰে জনৰ কয় এইকেইটা তোমালোকে মনত ৰাখিবা এই ভাষাৰ বৈশিষ্ট্যসমূহৰ উল্লেখ কৰা অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱে বৰগীত আৰু অংকমালাৰ বৃহৎ ভাষাটো বৰ্জাৱলী নামে জনাজাত পঞ্চদশ শতাব্দীৰ শেষভাগৰ পৰা ঊনবিংশ শতাব্দীৰ শেষভাগলৈ অসমীয়া বৈষ্ণৱ সন্ত মহন্তসকলে এই ভাষাত গীত নাট ৰচনা কৰিছিল ইয়াৰে তোমালোকে 4-5টা পইণ্ট জানি থ'লে ভাল মই কেইটামান পইণ্ট কৈ দিছোঁ যে বৰ্জাৱলী ভাষা বা বৰ্জাৱলী ভাষা সংস্কৃত শব্দৰ প্ৰয়োগ বহুলভাৱে দেখা যায় তাৰপিছতে এই ভাষাত আৰবী ফাৰ্চী আদি বিদেশী ভাষা আৰু শব্দও দেখা যায় যে অসমীয়া বৰ্জাৱলী ভাষাৰ বিশিষ্ট স্বৰধ্বনি মাত্ৰ 6টা ই এ আ অ উ আৰু অচৌ নেক্সট আছে যে বৰ্জাৱলী ভাষাত দ্বিস্বৰ আৰু ত্ৰিস্বৰৰ প্ৰয়োগ প্ৰচুৰ আৰু যে ধ্বনিক বাদ দি আটাইকেইটা বিশিষ্ট ব্যঞ্জন ধ্বনি অসমীয়া বৰ্জাৱলীত আদি মধ্য আৰু অন্তিম স্থানত উচ্চাৰিত হয় আৰু এটা জানি থোৱা ভাল যে 5টা হ'লেই যিহেতু 6টা 6 নম্বৰ পইণ্টটো হৈছে যে প্ৰাচীন মৈথিলী অৱধী ভোজপুৰী আদিৰ দৰে বৰ্জাৱলীতো বিশেষণ অথবা ক্ৰিয়াপদত স্ত্ৰীপদে যোগ নহয় মাত্ৰ বিশেষ্যতে হয় ইমানটা জানিলেই হ'ব এতিয়া মই তোমালোকক কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটা কৈ দিওঁ তোমালোকে কবিৰ পৰিচয়টো ভালদৰে জানিলে বা মনত ৰাখিলে তোমালোকৰ এই শৰ্ট কুৱেশ্যনবোৰ ইজিলি আহিব যদি কবিৰ পৰিচয় লিখিবলৈ আহে তেতিয়াও পাৰিবা তোমালোকে এনেকৈ যদি কবিৰ পৰিচয়ৰ ভিতৰুৱা প্ৰশ্ন কিছুমান আহে তেতিয়া কবিৰ পৰিচয়টো পঢ়িলেই পৰা যায় তাৰ কেইটামান আছে যে মহাপুৰুষ মাধৱদেৱৰ কোন অঞ্চলত জন্ম হয় এইটো এনেকৈও আহিব যে মহাপুৰুষ মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল তেনেকৈ যে বৰ্তমান উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলৰ লেটেকুপুখুৰীৰ কাছিকটা নদীৰ পাৰত হৈছিল এনেকৈও লিখিব পাৰা সদ্যহতে তোমালোকে কিতাপত যিদৰে পাইছে সেইটো লিখিলেই হ'ল যে উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ অঞ্চলৰ লেটেকুপুখুৰীত জন্ম হৈছিল কেতিয়া জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত এইকেইটা জানিব পাৰি যে মহাপুৰুষ মাধৱদেৱৰ পিতৃ মাতৃ কোন হেৰা হৈছে গোবিন্দগুৰি ভূঞা আৰু মাতৃ মনোৰমা দেৱী আৰু মহাপুৰুষ মাধৱদেৱে শিক্ষা জীৱন ক'ত আৰম্ভ কৰে ৰাজেন্দ্ৰ অধ্যাপক তোলক
আৰু মাধৱদেৱৰ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল সেইটো জানি সবেই জানে শ্ৰীমন্ত শংকৰদেৱ। আৰু মাধৱদেৱে কোন কোন অঞ্চলত থাকি ধৰ্ম প্ৰচাৰ কৰে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে বৰাদি গণকুচি বৰপেটা সুন্দৰীদিয়া ভেলাদাং। তেওঁ শিক্ষা ক'ত আৰম্ভ কৰিছিল এইটো মনত ৰাখিবা আৰু ধৰ্ম প্ৰচাৰ কেনেকৈ ক'ত কৰিছিল সেয়া মনত ৰাখিবা। মাধৱদেৱে ক'ত সত্ৰ স্থাপন কৰে বৰপেটাত। কোচ ৰজা ৰঘুদেৱে কাৰ প্ৰৰোচনাত মাধৱদেৱক ক'লৈ স্থানান্তৰিত কৰে। কোচ ৰজা ৰঘুদেৱে বৈষ্ণৱ ধৰ্মৰ বিদ্বেষী প্ৰৰোচনাত মাধৱদেৱক হাজোলৈ স্থানান্তৰিত কৰে। হাজোৰ পৰা মহাপুৰুষ মাধৱদেৱে ক'লৈ যায় লক্ষ্মীনাৰায়ণ ৰাজধানী কোচবিহাৰলৈ। আৰু লক্ষ্মীনাৰায়ণে মহাপুৰুষজনাক ক'ত থকাৰ ব্যৱস্থা কৰি দিয়ে সেয়া হৈছে ভেলা মধুপুৰত। আৰু এইটো আহিয়ে খুব মাধৱদেৱৰ বিৰচিত হোৱা বৰগীতৰ সংখ্যা কিমান সেইটো হৈছে যে 157টা। আৰু মাধৱদেৱৰ এখন নাটকেইখনৰ নাম মনত ৰাখিলেই হ'ল চুৰধৰা পিম্পৰাৰ গছোৱা দধিমথন হয় ন তেনেকুৱাবোৰ। তাৰপিছত যে মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম ভক্তি ৰত্নাৱলী। মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ কি ৰস প্ৰকাশিত হয় বাৎসল্য। আৰু কিমান চনত মাধৱদেৱৰ বৈকুণ্ঠগামী হয় সেয়া হৈছে যে 1596 চনত। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ সৰ্বোচ্চ দান কি সেয়া হৈছে নামঘোষা। এনেদৰে আহে আমাৰ পৰীক্ষাত আহিছিলে যিহেতু মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি বুলি ক'লে নামঘোষা। আৰু নামঘোষা কি নামেৰে জনা যায় হেজাৰী ঘোষা মহাপ্ৰস্থানিক গীত বুলি কয়। আৰু মাধৱদেৱৰ বিৰচিত কাব্যখনৰ নাম কি ৰাজহুৱা কাব্য। একমাত্ৰ অংকীয়া নাটখনৰ নাম অৰ্জুন ভঞ্জন বা দধিমথন। তাৰপিছত মাধৱদেৱে বাকী চাৰিখনক কি বুলি কোৱা হয় ঝুমুৰা। মহাপুৰুষজনাৰ সৃষ্টি ভটিমা বিধৰ নাম কি গুৰু ভটিমা। বাল্মীকি কৃত ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে গুৰুৰ আদৰ্শৰ মতে অনুবাদ কৰে এই হৈছে আদিকাণ্ড ৰামায়ণ মনত ৰাখিবা। তাৰপিছত যে মাধৱদেৱৰ আলোচিত এই যিটো বৰগীত হৰিহেৰ বাপ পখিলো হৰণ এইটো হৈছে প্ৰাৰ্থনামূলক গীত। আৰু তাত কি ভক্তিভাৱ প্ৰকাশ পাইছে দাস্য ভাৱ নহয় জানো। ধ্যায় শব্দৰ অৰ্থ কি ধ্যান কৰে। আৰু কবিয়ে কাৰ চৰণত শৰণ ল'ব বিচাৰিছে সেয়াটো গম পাইছাই যে ভগৱানৰ চৰণত। এইকেইটাই প্ৰশ্ন 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে এইটো যিহেতু ভটিমা কাক বোলে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা সৃষ্ট এক বিশেষ ধৰণৰ গীত হ'ল ভটিমা। পোনতে মহাপুৰুষ শংকৰদেৱে এই শ্ৰেণীৰ গীত ৰচনা কৰে আৰু গুৰুৰ আদৰ্শৰ পিছত মাধৱদেৱে এইবিধ গীত ৰচনা কৰে। ভটিমাসমূহৰ প্ৰশস্তি বা গুণ গৰিমাৰ প্ৰকাশক গীত। আৰু প্ৰশস্তি বাচনিক বা স্তুতিপদ গীত গাই ফুৰা ভ্ৰাম্যমান গায়কক পুৰণি কালত ভাট বুলিছিল। আৰু এই ভাটৰ মুখত দি ভক্তিপদ গীতকে ভটিমা বোলা হৈছিল। বুজি পালা বুলি ভাবিছোঁ। ধন্যবাদ।